বিশ্বনাথ জিলাৰ শিপৰীয়া বহৰাভেটি হনুমান মন্দিৰৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত অহা 4 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈকে 9-দিনীয়া বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে শ্ৰী ৰামকথা জ্ঞান মহাযজ্ঞ সমাৰোহ আয়োজন কৰে। অনুষ্ঠানক কেন্দ্ৰ কৰি প্ৰস্তুতি তুংগত উঠিছে। সমিতিৰ বিষয়ববীয়া ৰাইজ সকলো ব্যস্ত। অনুষ্ঠানটোত শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ, সহায় সহযোগ আয়োজক সমিতিৰ মন বাহাদুৰ থাপ্পা, কাৰ্যকৰী সভাপতি ভোলানাথ চেত্ৰী, মুখ্য সম্পাদক লেখনাথ চুব্বা, সহ সম্পাদকদ্বয় পূৰ্ণ চুব্বা আৰু তুলাকান্ত খত্ৰীয়ে আহ্বান জনাইছে। বালিপৰাৰ পৰা প্ৰাঞ্জলৰ প্ৰতিবেদন, বিহালী সংবাদ অসম। কি অনুষ্ঠান আপোনালোকে অনুষ্ঠিত কৰিছে আৰু কেতিয়াৰ পৰা অকণ কওক। আমাৰ অনুষ্ঠানটো হৈছে শ্ৰী ৰাম কথা প্ৰবচন। আমি 4 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ কৰি 12 এপ্ৰিল 2025লৈকে 9-দিনীয়া কাৰ্যসূচী পালন কৰিব বিচাৰিছোঁ। আৰু সেই ৰকমে আমি গোটেই প্ৰচাৰ মাধ্যমত বা আমাৰ লিফলেটত বা আমাৰ প্ৰচাৰ যোগেদি আমি ৰাইজক অৱগত লাইভলৈ নমস্কাৰ। আমি কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। আৰম্ভ হ'ব 4 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈকে। কথা প্ৰবচিকা হ'ব আমাৰ গোপিকাজী। গতিকে আমাৰ ৰাইজৰ ফালৰ পৰা সকলো স্তৰৰ ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে। बहराभेटी हनुमान मन्दिर परिचालना समितिको सौजन्य र समस्त भक्तजनको सहयोगमा 4 एप्रिल 2025बाट 12 एप्रिल 2025सम्म बहराभेटी हनुमान मन्दिरको जुन प्राङ्गणमा 9-दिनीया कार्यसूची लिएर रामकथा महायज्ञ प्रवचन हुन जाँदैछ। यो प्रवचन गर्न आउनुहुनेछ साब्दी गोपिकाजी र उहाँको मुखरबिन्दबाट रामकथाको जुन रामकथा निश्चित हुनेछ र समस्त भक्तजनलाई जहाँ जसरी हुनुहुन्छ हिन्दू सनातनी भक्तजनलाई हामी आह्वान गर्छौँ। उहाँहरू यो हाम्रो 9 दिनकै समस्त कार्यसूचीमा आएर सहभागी लिइदिनुहुन्छ भन्ने अनुरोध गर्छौँ। अब त्यसको पहिलो दिन 4 तारिक हामीहरूको यहाँ जलजात्रा हुनेछ। त्यसलाई हामी दिव्य कलश जात्रा नामकरण दिएका छौँ र त्यो दिव्य कलश जात्रामा पनि सम्पूर्ण सहभागी लिनलाई हामी हार्दिक अनुरोध गर्छौँ।